অসমত কোনটো দিন গড় দিৱস হিচাপে পালন কৰা হয়? ক ৩ জুলাই, খ ১৯ আগষ্ট, গ ২২ ছেপ্টেম্বৰ, ঘ ২৯ অক্টোবৰ। শুদ্ধ উত্তৰটো হ'ল গ ২২ ছেপ্টেম্বৰ। শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত? ক ধুবুৰী, খ গোৱালপাৰা, গ দৰং, ঘ চিৰাং। খ গোৱালপাৰা। অসমৰ সৰ্বোচ্চ পৰ্বতমালা কোনটো? ক পাটকা ৰেঞ্জ, খ নামচাই ৰেঞ্জ, গ বৰাইল ৰেঞ্জ, ঘ বেথাৰতলী ৰেঞ্জ। গ বৰাইল ৰেঞ্জ। সতী-সাধিনী কোন বংশৰ ৰাণী আছিল? ক আহোম, খ কোচ, গ চুতীয়া, ঘ ডিমা ত্ৰিপুৰা। গ চুতীয়া। কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত নহয়? ক নাগালেণ্ড, খ মিজোৰাম, গ অৰুণাচল প্ৰদেশ, ঘ ত্ৰিপুৰা। ঘ ত্ৰিপুৰা। অসম চিকিৎসা মহাবিদ্যালয়খন পূৰ্বতে কি নামেৰে জনাজাত আছিল? ক বেৰী হুইচ মেডিকেল স্কুল, খ ছেইণ্ট জন মেডিকেল স্কুল, গ ৰবাৰ্ট ব্ৰাউন মেডিকেল স্কুল, ঘ ছেইণ্ট পেট্ৰিক মেডিকেল স্কুল। শুদ্ধ উত্তৰটো হ'ল ক বেৰী হুইচ মেডিকেল স্কুল। মাউণ্ট এভাৰেষ্টত আৰোহণ কৰা প্ৰথম অসমীয়া কোন? ক মনীষ ডেকা, খ তৰুণ শইকীয়া, গ বিদ্যুৎ বৰা, ঘ অভিনন্দন বৰা। খ তৰুণ শইকীয়া। এলেকা ভিত্তিক অসম ভাৰতৰ দেশ বৃহত্তম ৰাজ্য? ক 11 নং, খ 14 নং, গ 15 নং, ঘ 17 নং। ঘ 17 নং। আত্ম অনুসন্ধান ৰচনা কৰা আত্মজীৱনীখন কোনে লিখিছিল? ক হোমেন বৰগোহাঁই, খ কনকসেন ডেকা, গ নগেন শইকীয়া, ঘ মহিম বৰা। অসমত কোনে প্ৰথমে ভূমি দুৰ্গৰ ব্যৱস্থা আৰম্ভ কৰিছিল? ক গদাধৰ সিংহ, খ ৰুদ্ৰসিংহ, গ নৰনাৰায়ণ, ঘ উদয়াদিত্য সিংহ। ক গদাধৰ সিংহ।
বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে পালে জনাব লগতে লাইক শ্বেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব